আমি আহি পালোঁ লখৰা ব্ৰিজ আৰু ইয়াৰ পৰা গাড়ীবোৰ যাব দিয়া নাই, পুৰা জাম হৈ গৈছে। এইখিনি খোজকাঢ়ি যাম আৰু আমি ইয়াতে গাড়ী চাড়ী পাৰ্কিং কৰিলোঁ। ইয়াৰ পৰা খোজকাঢ়ি যাম আৰু ইয়াৰ পৰা 2 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগিব আমি। একো নাই, জুবিন দাৰ কাৰণে 2 কিলোমিটাৰ কি 10 কিলোমিটাৰ হ'লেও কথা নাই। মনত মাথো এটাই আশা, জুবিন দাক ওচৰৰ পৰা অন্তিমবাৰৰ বাবে এবাৰ চোৱাৰ, এবাৰ, হয়নে নহয়? হয় হয়। জয় জুবিন দা, জয় জুবিন দা। জয় জুবিন দা। আগবাঢ়ি গৈ থাকক, আমাৰ হাতত সময় যথেষ্ট কম আছে, গতিকে আপোনালোকে পলম নকৰি শ্ৰদ্ধাঞ্জলি জনাব আৰু আগলৈ গৈ থাকিব। মোবাইলত ভিডিঅ' কৰিবলৈ ৰৈ নাথাকিব, শ্ৰদ্ধাঞ্জলি জনোৱা মাত্ৰকে আপোনালোকে আগলৈ গৈ থাকিব। আপোনালোকে আগুৱাই গৈ থাকক, ভিৰ নকৰিব। শ্ৰদ্ধাঞ্জলি জনোৱা মাত্ৰকে আপোনালোকে আগুৱাই গৈ থাকিব, ৰৈ নাথাকিব। যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে, কাৰো যাতে একো ব্যাঘাত নজন্মে, কাৰো যাতে আঘাতগ্ৰস্ত যাওয়ারও লাইন নাকি
জীবনেই নেওয়া মানো সিমানেই জুড়িব কানো নিজলে ক্ষীরতে দাদাক শেষবাৰৰ কাৰণে চালোঁ অন্তিমবাৰৰ বাবে বহুত ভাল লাগিল চাই কিনে বহুত টেনশ্যন বহুত দুখ লাগিছিল